নিশ্চয় নিশ্চয় হয় দেই। আপোনালোকক হৃদয়েৰে সুস্বাগতম কৰিছোঁ। প্ৰথমতে ক'ব লাগিব তেখেতৰ দলত যোগদান কৰিছিলোঁ আৰু তেখেতসকলে মোক দৰং জিলাৰ সভাপতি আৰু আমাৰ দৰং জিলাৰ মুখপাত্ৰ বসন্ত কুমাৰ শৰ্মাদেৱ এই সকলোকে মই মনত এনেকুৱা এটা আঘাত দিছে, যি আঘাতে মোক বাধ্য কৰাইছে যে মই এই ৰাজনৈতিক দিশত আগবাঢ়িব আৰু এই আশীৰ্বাদৰ জৰিয়তে আমি ভৱিষ্যত আগুৱাই যাব পাৰিম, সেইটো আজি পৰিলক্ষিত হৈছে। দৰং জিলাৰ সভাপতি হিচাপে আজি মই এমাহ আগতে যে আমাৰ দৰং জিলা সমিতিৰ এই কাৰ্যালয়টোৰ